Hi guys, welcome back to my YouTube channel. আজি আমি যাব লৈছোঁ গাঁৱলৈ দেউতাহঁতৰ ঘৰত। আজি তাত দহা আছে, সেইটো কাৰণে আমি বমা বৰ্তাহঁতৰ লগত যাব ওলাইছোঁ। তো এতিয়া আমি গৈ আছোঁ। তাৰ পৰা এইডোখৰ গাঁৱৰ ৰাস্তাৰে হয়, ঢাইবাৰী বুলি কয়। তাৰ পৰা আৰু অলপ দেৰি আছে, বেছি দূৰ নাই পাবলৈ কাৰণে। আমি এতিয়া অলপ দেৰি পাছতে পামগৈ। আজি মই নীৰৱে তুমি দি থকতে তুমি সপোনতে তুমি প্ৰতিটো পলতে তুমি উশাহতে তুমি নিশাহতে তুমি প্ৰতিটো খোজতে। এইটো আমাৰ গাঁৱৰ ৰাস্তা সোমালোহি। এইবিলাক চব চাংঘৰ, ইয়াত দেউৰী মানুহে থাকে। চাংঘৰত আপোনালোকে কোনে কোনে আহি পাইছে বাৰু কমেণ্ট কৰি তলত জনাবচোন। এয়া আমি বমাহঁতৰ ঘৰ পালোঁ। এয়া আমাৰ বমা, আমাৰ মায়ে উঠি গৈছে। এইটো আমাৰ পোৱালিটো, এইজনী আমাৰ টিকলি। এয়া আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। এইটো বৌহঁতৰ ৰুম, এয়া বমাহঁতৰ ৰুম। তাৰপাছত এইটো আমাৰ পাকঘৰ। এয়া বৌয়ে কাম কৰি আছে। এয়া এইবিলাক ওপৰত সাজৰ কলহ, চুঙাত দিয়া শুকান মাছ এইবিলাকে থয় আৰু ইয়াত। এয়া মা বমা আমি গৈ আছোঁ দহা খাবলৈ। আমাৰ দহাত দেউৰীসকলৰ বিশেষকৈ গাহৰি সাজ এইবিলাক দিয়ে। পূৰ্বপুৰুষৰ পৰা এইবিলাক নিয়ম চলি আহিছে, সেইটো কাৰণে আমিও এইবিলাক নিয়ম নীতি পালন কৰিছোঁ। সেয়া আমি এতিয়া দহাঘৰ পালোঁহি। দহাঘৰত মানুহবিলাকে সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। ইয়াত গাঁৱৰে দাদাহঁতে গাহৰি চাফা কৰি আছে। সেয়া গাহৰি কাটি আছে। বৰ্তাহঁতে দাদাহঁতে গাহৰি কটাত সকলোবিলাকে ব্যস্ত হৈ আছে। ৰাতিপুৱা যোনবিলাক মানুহ সোনকালে আহিছিলে তেওঁলোকৰ কাৰণে ভাত খাবৰ কাৰণে পিটিকা বনাই আছে। ভাত খাবলৈ এতিয়া চবেই বহিছে। এয়া কলপটুৱাত আমি ভাত খাইছোঁ। এয়া মানুহবিলাকে আগতে যোনে কাম বন কৰিছিলে তেওঁলোকে ভাত খাই লোৱাৰ পাছত মেইন দহা মানুহবিলাকে ভাত খাবলৈ বহিছে। সৰুজনী মই গাঁৱৰ ছোৱালীবিলাকে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ভাত দিয়াত সহায় কৰি আছে। গাঁৱৰ মানুহবোৰ ভাত খাবলৈ ৰৈ আছে। এয়া পৰিয়ালৰ সকলোৱে সেৱা লৈ আছে। আমাৰ দেউৰী নিয়মত সকলোবোৰ বস্তু দান কৰা হয়, তাকে আমি মেলনি বুলি কওঁ। মাহঁতে ভাত খাই আছে। এয়া মোৰ হৃদয়ৰে বিৰহী জোনা কবিতাৰ ছন্দে স্নিগ্ধ অনুৰাগ কিয় জানিতে চিকিমিকি তৃষা আকি নয়নতে নানা ৰঙীয়া আশা। ভীমৰ পুতেক দুলে হয় ন গাড়ী